কেলে উঠবা নাই ৰ বেটি বি উঠবা আছে নাই তোৰ বেলে মূৰৰ ওপৰ পেলা ই আৰাম না শিকে তাই হাজিৰতে যুজবা হলে আৰু কিনো ৰাতিপুৱা হাল্লা কৰিছে আপুনি এতিয়ানোতে ৰাতিপুৱা আছে তন্দুৰ সময়ত আমি তেতিয়া ৰাতক চাহ ভাত খুৱাই খাইছিলো কামত মাই তেতিয়া যোগ আৰু এতিয়া যোগ নিমিলে দিয়ক মালি মানে ধান নামালি মানে পতান মইনো কি কম তন্দেনো বুজলি এই বুঢ়ীৰ কথা শুনি শুনি এই ঘৰখন থাকিব দিছে নহয় মোক যে কৈছে মাক ক'ব নৰে একোতো কাম নকৰে খালি মোৰ ওপৰত হাল্লা কৰি থাকে যা ভাত বনাগে তই মুজতে কোননে হাক নহয় যা যদি ভাত বনাব লাগে মোক কিন্তু আজি একযোৰ কাপোৰ আনি দিব লাগিব যা দিম যা তই মাত নকবি মই খালি কাকো নকওঁ আপুনি খালি আনবা নাপাৰব নাপাৰো যা তোৰ হাল্লাৰিতে মায়ে গম পাব দেখ পিছে আপুনি কাম কৰক মই যে ভাত বনাম যা ভাত বনাগে মোৰ কাম শিকাব নাগে যা তই বাবা ৰচোন কি হলে মাই কিয় মাতছা বাবা তই আজি বজাৰত যাবি নেকি যাবা হচ্ছিল ৰ কিবা আনিব লাগিব নেকি মোৰ ফুৰব যোৱা কাপোৰে নহৈছে বজাৰত গেলে একযোৰা আনি দিবি দেব কিবা কাপোৰ আনিবা দিছে মানুহ আনিবা দিছে এতিয়া কি কৰিম পা কি ভাবি আছা তই নাই একো ভাবা নাই মাই তোক 2 দিন দেৰিকে কাপোৰ দিলে নহ'ব নেকি মোৰ এতিয়া পইচাৰ প্ৰব্লেম হৈ আছে অলপ মই সেইগিলা নাজনো ভেটেৰিক দিব পাৰিলে মোকো দিব পাৰিবি তই মই সেইগিলা নাজনো আজি মুঠা তই মোক কাপোৰ লাগবে নহ'লে তোৰ কথা বেয়া হ'ব বললো যা আজি মই মালতী ভাত হৈছি না আজি ভাত খাবা পাম না হেৰি ভাত হৈছে দিয়ক আপুনি হাত ভৰি দিয়ে দে আছে হেৰি আপুনি পাছে বজাৰ যাবনে যাবাতো খুজিছিলো তই ভাত দিয়াত দেৰি কৰা এইফালে বজাৰ ভাঙো পিছে আপুনি এটা কাম কৰক আগতে বজাৰত যাই পেলাই মোৰ বস্তুটো লৈ আহক পিছত আহি পেলাই আপুনি ভাত খাব মোৰ প্ৰতি তহঁতৰ দুইৰো কোনো গুৰুত্ব নাই খালি নিজৰ কথা ভাবা নাখাওঁ ভাত নাযাওঁ বজাৰত মই খাওঁ কেনে কৰে দেখোন এন্দালি বজাৰত যাওঁ যদি মোক কেনে কাপোৰ আনিব নাপাৰবি দিম ৰ কাপোৰ একযোৰ কিয় তহঁতক মই কাপোৰ দি পুতি লৈ যা ইয়াত আৰু কি হ'ল আপি কিবা খুজিছে নেকি কিবা আনবা দিছিল নেকি হে মাই মই তোক এযোৰ কাপোৰ আনবা দিছিলো তোক দেখোন দুদিনমান আগত কাপোৰ দিছিলে আকৌ লাগা হ'লে না তোৰ মাই বিয়া কৰাইছি যিহেতু যি লাগে তাকে দিবই লাগিব ইস কথা লৈছে একে বেছি বাপৰে ঘৰ পৰা ইমান বস্তু পাইছিলি মাই মোৰ দেউতা ধৰি কথা নকব মোৰ দেউতাই আজি খাব অহা নাই আৰু মই এতকে মোৰ দেউতাৰ ঘৰত বেছিও কৰিছিলো ইমানে যদি বাপৰে হাতৰ ঘৰ ভাল ডাঙৰকে কথা ক'ব লাগে নিশিকালা সি মোক কি ভালকে কৈছি আপুনি যদি মোক ভালকে ক'লে মই ক'লো হয় তই কাৰ কথা কৈ আছা তই জানা না নাজনা মই যি তোৰ শাহুৰে মাই আপুনিও পাহৰি গৈছে যে মই আপোনাৰ বোৱাৰী আপুনি যদি মোক সন্মান নকৰে মই কিয় কৰিম এই বেটিৰ বেছিকে মুখ চলা হৈছে দেখোন আপাক মই মাৰ খুৱাই আছো ৰ মই ঘৰত থাক পাইছে নহৈছে মোৰ খালি নিজৰ কথা ভাবে মোৰ কথা একো চিন্তাই নকৰে বিয়া পাতিয়ে ভুল কৰিলো তোৰ কিবা লাগছি নেকি বহুত হাল্লা দেখোন ঘৰত কিবা হাল্লা হৈ আছে কাইটাই কৰি আছে নেকি এই মালতীৰ গিৰা কাটি ৰ সুধো ৰচোন কি লাগছি কি হাল্লা লাগছে ঘৰত কিবা হাল্লা শুনি নুশুনে কিবা হাল্লা আকৌ এই জেঠিৰ বেলেগৰ কথা ওলোৱাৰ বাহিৰে একো কাম নাই নেকি জেঠি এইখন ঘৰত মোৰ থাক পাইছে নহৈছে খালি নিজৰ কথা ভাবে মোৰ কথা একো চিন্তাই নকৰে মই ভাত খাইছো না নাই একো চিন্তা নকৰে
একো নহয় দেই বিয়া কৰাইছা যিহেতুকে চাবাই লাগব তিৰিকো চাবা লাগব মাককো চাবা লাগব বইনাক চাকলি বইনাককো চাবা লাগব ভায়াক চাকলি ভায়াককো চাবা লাগব সেনেকে চলবা লাগব দে আৰু কি কৰবি আৰু জেঠি তই আৰু ভাই ভণ্টিৰ কথা কৈছা এই দুটাকে চম্ভাল পাবাৰ নাই পিছে কি আৰু কাজিয়া লাগিল তিনিটা মানুহ ভালকে চলবাহে লাগে খাই লৈ পেলাই থাকিবা লাগে জেঠি তই খাৱাৰ কথা কৈছা এতিয়ালৈকে মোক খান্দা কাপোৰৰ কাৰণে ভাতে দিয়া নাই মই বোলে 2 কুৱা কাপোৰ আনি দিবা লাগে তেতিয়ানে মোক ভাত দিব সেইকাৰণে মই ঘৰৰ পৰা গুচি আহিছো খান্দা জিংকে থাকা থাকক নহয় যাবা দুটাকে একজৰা কম দামী হ'লেও দি কাপোৰ তে সিহঁতৰ ভাল লাগব এটাক দিবি এটাক নিদিবি কেনে লাগব দিবা পাৰি জেঠি খান্দা মোৰ কথা চিন্তা কৰে না খান্দাটো ভালে থাকে এনি টাইম কাজিয়াই লাগি থাকে মায়েও মোৰ কথা চিন্তা নকৰে মালতীয়ে মোৰ কথা চিন্তা নকৰে একো নহয় যাবা যাগে এতিয়া ঘৰৰ সাংসাৰিক জীৱনত সুখ দুখ থাকেই ভালকে চললি হ'ল এতিয়া ঘৰত যাই পেলাই আজি এতিয়া কাজিয়া কৰে মোৰ ভাষাত বুজি আছে মালতি মালতি ঠাণ্ডা পানী গেলাম চুন পিয়া লাগছি মোৰ লক পানী আপনি বজাৰত নেগেলে নেকি মই যে আপোনাক কাপোৰ আনবা দিছিলো নানলা বস্তু বুদলিটো নাপাওঁহে খালি কামখিনি কৰিব লাগে আৰু গালি শুনি নাপাব লাগে আপুনি জানেনে আপোনাৰ যাৰ পিছত মায়ে মোক কিমান গালি পাইছি কিমান কথা শুনাইছি হাও এই দেখোন মোৰ কথা আপাৰ আগত লগাই আছে ৰয় কাজি মই পি আপাৰ আগত মোৰ কথা কি লগাই আছে তই গম পাইছা না তই যাৰ পিছত ই মোক কি ব্যৱহাৰ কৰছি আপনি যে মুতটো কৈছে আপনি মোক কি ভালে ব্যৱহাৰ কৰছি দেখছা তোৰ আগতে মোক কেনে ব্যৱহাৰ কৰছি মই কোনৰে তা কাজিয়া শুনাইছো নেকি মানে দুই যে কথা কাজিয়া লাগি থকা তলে দুইৰ কথা ৰাইজে জানাই এতিয়া মই বাটতো অলবা নৰো বাটত উলিয়া মোক ৰাইজে সুধে তন্দ কিয়ে সদা কাজিয়া লাগি থকা মোৰ লাজ লাগে তন্দ কিবা জানো নেকি এতিয়া চিন্তা মানুহ ভালকে মিলি থাকবা লাগে আৰু কাপোৰৰ কাৰণে কোনোবা কাজিয়া লাগে না কাৰণ দেখা গৈছে এতিয়া কাপোৰৰ কাৰণে কাজিয়া লাগে আজি বাৰু তন্দ তুমি মিলি থাকবি না মই কিবা বেলেগ বস্তু ল'ব লাগিব ভালকে থাকিম দে তন্দ দুইকো কাপোৰ লাগে না আজি ডাঙৰ কাপোৰ আনি দিম দে বাবা যাও ভাত খা যাও বড়ি ভাত দিবি